নমস্কাৰ স্যাৰ আপোনাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু হেল্ল' নমস্কাৰ সকলোকে কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো গাইস মানুহজনৰ গাটো অকণমান বেয়া হেতু কাৰণে আজি মেডিকেল আহিছো আমি আৰু এয়া আমাৰ প্ৰতিদেৱে গমে পোৱা নাই মই যে ভিডিঅ' কৰি আছো ওপৰলৈ চাই আছে আৰু কেইটামান টেষ্ট কৰিব দিয়া হৈছিল সেইখিনি টেষ্ট কৰিলো তাৰ পিছত এতিয়া জ্ঞানক স্কুলৰ পৰা আনিবলৈ আহিলো ফাইনেল এক্সাম চলি আছিল আজি লাষ্ট দিন আজি এক্সাম শেষ হৈছে জ্ঞান এক্সাম কেনেকুৱা হ'ল ভাল 100 ৰ ভিতৰত 100 নেজানো চলে পছন্দ নহয় আৰু এটোৱে হৈছে শিক্ষা ভেলী স্কুলৰ ভিতৰৰ পৰিৱেশ যিহেতু আজি এক্সাম শেষ হ'ল আৰু ইয়াতে বহু দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী পঢ়ি আছে বা কিছুমান হোষ্টেলতো আছে যেহেতু এক্সাম শেষ হোৱাৰ পিছত কেইদিনমান স্কুল বন্ধ থাকিব তাকে পেৰেণ্টছ বিলাক আহিছে বাচ্চাবিলাক লৈ যাবগে হেতুৰ কাৰণে গাড়ী বহুত ভিৰ হৈছে আজি পুৰা জাম লাগি গৈছে ভিতৰত আৰু এক্সাম জ্ঞানৰটো ভাল হ'ল বুলিয়ে কৈছে এতিয়া ৰিজাল্টে ক'ব কেনেকুৱা হয় আৰু আকাশখন চাওকচোন কি ধুনীয়া লাগিছে মনটো ভাল লাগি যায় ন কেতিয়াবা এনেকুৱা পৰিৱেশত আহিলে তো বহুত বেছি ভাল লাগিছে স্কুলৰ পৰা ঘৰলৈ গৈ জ্ঞানক কাপোৰযোৰ চেঞ্জ কৰিব দিলোঁ তাৰ পিছত এতিয়া আহিলোঁ আমি ট্ৰিপত যিহেতু ৰাতিপুৱাই মেডিকেল গৈছিলোঁ একো নোখোৱাকৈ গৈছিলোঁ তো এতিয়া বহুত বেছি ভোক লাগিছে আৰু এয়া মামা আৰু জ্ঞানে লৈছে চিকেন ফ্ৰাইড ৰাইচ আৰু মই লৈছোঁ এগ চাওমিন যেহেতু আমাৰ পৰিয়ালৰ বৰসেৱা সকাম হৈছিলে তো হেতুৰ কাৰণে মাংস খাব নাপায় হেতুৰ কাৰণে মই এগ চাওমিন লৈছোঁ ভালেই লাগিলে বাৰু বেয়া লগা নাছিলে আজি যেহেতু ৰাতিপুৱা আমি ওলাই গৈছিলোঁ যে চাহ কাপো নাখালোঁ যেহেতু আজি ৰাতিপুৱা আমি সোনকালে ওলাই গ'লোঁ তো মানুহজনো একো খোৱা নাই ৰাতিপুৱাৰ পৰা আৰু মইনো অকলে খাওঁ কেনেকৈ এৰি খাবলৈও বেয়া লাগে তো ময়ো খালোঁ আৰু এয়া মানুহজনৰ কাৰণে কিবা এটা লৈ ল'লোঁ হেল্ল' এভৰিৱান গুড আফটাৰনুন আহিলোগে আৰু মানে ক'ত গৈছিলোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে নিশ্চয় মেডিকেল গৈছিলোঁ মানুহজনৰ গাটো অকণমান বেয়া তো তাৰ কাৰণে মেডিকেল গৈছিলোঁ তাক দেখাবলৈ তাৰপিছত তাৰ পৰা আহি মেলি আকৌ বজাৰলৈ গ'লোঁ জ্ঞানৰ স্কুলৰ পৰা আনিলোগে মামো গৈছিলে স্কুলৰ পৰা তাক লৈ আহি আকৌ বজাৰলৈ গ'লোঁ তাতো মোৰো অকণমান বজাৰ কৰিবলগীয়া আছিলে বা মামৰো অকণমান কিবা কিবি সৰু সুৰা বস্তু তেনেকৈ বজাৰ কৰিবলগীয়া আছিলে তাৰ পৰা বজাৰ কৰি মেলি আহিলোগে আৰু বহুত বেছি ভাগৰ লাগিছে এতিয়া শুবলৈ মন গৈছে অকণমান ইমানেই বেছি ভাগৰ লাগিছে নহয় কি ক'ম আৰু কিন্তু এতিয়া টাইম নহ'ব যেহেতু আজি সৰ্বানন্দ ছাৰক লগ কৰিবলৈ যাম এক্স CM ছাৰক লগ কৰিবলৈ যাম TMPK TMMK আৰু MMK গণশক্তি ফালৰ পৰা আমি সকলোৱে যাম ছাৰক লগ কৰিবলৈ এতিয়া মই অকণমান জাষ্ট ৰেষ্ট ল'ব পাৰিম আৰু বেছি সময় ৰেষ্ট ল'বলৈও এতিয়া সময় নাই যিহেতু ওলাবলৈ হ'লেই মোৰ লগৰ কেইজনী আহি আছে আৰু তো ময়ো এতিয়া ফটাফট অকণমান ফ্ৰেছ হৈ ওলাই লওঁ নমস্কাৰ স্যাৰ আপোনাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনাৰ প্ৰথমবাৰৰ কাৰণে লগ পালোঁ তো বহুত বেছি ভাল লাগিছে আৰু উঠি অহা প্ৰজন্মক বা ৰাইজক আপুনি মোৰ ইউটিউব চেনেলৰ যোগেদি কিবা এটা ক'ব নেকি মই এটাই কওঁ তোমাৰ বিষয়ে মোক ৰাইজে জনাইছে তুমি খুব ভাল গীত গোৱা হয় স্যাৰ আৰু কণ্ঠশিল্পী হিচাপে তুমি সদায় সমাজক আনন্দিত কৰি যাবা সমাজ সেৱা কৰি যাবা তুমি শিল্পকলা চৰ্চা কৰি মানুহৰ হৃদয় জয় কৰিছা তোমাৰ জীৱনটো আৰু সুন্দৰ হওক সফল হওক দেই মই ৰাইজক সেইটোকে বিশেষভাৱে কামনা কৰোঁ থেংক ইউ স্যাৰ আপুনি চিন্তাই নকৰিব আৰু এনেকুৱা হ'ব পাৰেনে কেতিয়াবা হাঁহি উঠিছে ভালো লাগিছে সবৰে মেখেলা চাদৰ কালাৰ মিলি গ'ল চাওকচোন আমি ফোন কৰি আলোচনা নকৰিলোঁ কিন্তু মিলি গ'ল যি কি নহওক ছাৰকো লগ পালোঁ তো বহুত বেছি ভাল লাগিলে আৰু
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ভগৱানে সকলোকে ভালে ৰাখক সুস্থ ৰাখক নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম